হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আজি আহিলোঁ আম পাৰিবৰ কাৰণে। এডাল আমৰে গছ হয়, ৰাস্তাৰ ওচৰতে আছে কাৰণে ৰাস্তাত আহি আম পাৰিব লগা হৈছে। ভিতৰৰ পৰা আম পাৰিব নোৱাৰি। সেয়া আছে, আম পাৰি আছোঁ এতিয়া। মোৰ আম পাৰিছোঁ, বেছি নহয়, ৩-৪ কেজিমান আম পাৰিলোঁ। এইবাৰ গছত আমাৰ বহুত আম লাগিছে। আম চাইছেনে কিমান আম? বহুত আম লাগিছে। এনেই আগে পিছে আম সৰু থাকোঁতে শেষ হৈ যায়। এইবাৰ খোৱা হোৱা নাই, মানে বৰষুণৰ কাৰণে। বৰষুণ দি আছে। বৰষুণত আম সানি খাই ভালো নালাগে, সেইকাৰণে আমকেইটা আছে এইবাৰ। মই আজি মানে বৰষুণ কৰোঁতে অলপ ৰ'দ দেখা দিছে কাৰণে আমকেইটা পাৰি ল'লোঁ। মই ইমানখিনি আম পাৰিলোঁ আৰু এতিয়া এইখিনি ভালদৰে ধুই ল'ম। আৰু এতিয়া আমখিনি ধুনীয়াকৈ ধুই লৈ সৰু সৰুকৈ কাটি লৈছোঁ আচাৰৰ কাৰণে। মই আচাৰত সৰুৱে ভাল পাওঁ, ডাঙৰ ইমান ভাল নাপাওঁ। সেইকাৰণে মই এতিয়া সৰু সৰুকৈ কাটি লৈ নিমখ সানি ৰাতিটোৰ কাৰণে তিয়াই ৰাখিম। এইখিনি মোৰ আমখিনি কালি যে ভিজাই ৰাখিছিলোঁ ৰাতি, এতিয়া আজি ৰাতিপুৱা এক্সট্ৰা পানীখিনি গোটেই ওলাই গৈছে, নিমখ দি থৈছিলোঁ কাৰণে। আৰু এতিয়া এইখিনি মই মেলি দি অলপ পানীখিনি শুকাই আনিম। মই আমখিনি এতিয়া ৰ'দত দি থৈ আহোঁ ৩-৪ ঘণ্টামান, পানী শুকালে হৈ যাব, বেছি শুকাব নালাগে। এতিয়া মই মছলাখিনি ৰেডি কৰি লৈছোঁ। এইবাৰ দোকানৰ পৰা কিনা মছলা ব্যৱহাৰ কৰিছোঁ, মই ঘৰুৱা ব্যৱহাৰ কৰা নাই। জিৰা গুড়ি, হালধি গুড়ি, জলকীয়া গুড়ি আৰু নিমখ, জিৰা গুড়ি আৰু মিট মছলা অকণমান দিছোঁ। আৰু এতিয়া মোৰ আমখিনি চাওক, পানীখিনি শুকাই গৈছে। মই 5 ঘণ্টামান ৰ'দত দি আনিছোঁ। আৰু এটা ডাঙৰ কেৰাহী মই গৰম হ'বলৈ দিছিলোঁ। এতিয়া ইয়াতে মিঠাতেল দি দিম। আৰু মই মিঠাতেল একেবাৰে দিছোঁ আৰু নিদিওঁ, সেইকাৰণে অলপ বেছিকৈ দিছোঁ। আমখিনি দেখি ভাবিলোঁ যেন আৰু অকণমান তেল লাগিব, সেইকাৰণে মই আৰু অলপ তেল দি দিম ইয়াতে। এতিয়া আমখিনি মই এটা চৰিয়াতকৈ ওলাই লৈছোঁ এনেকৈ, আৰু তেলখিনি মোৰ গৰম হৈ গৈছে। এতিয়া ইয়াতে মই পাঁচফোৰণ দি দিম। পাঁচফোৰণৰ চেণ্টটো বহুত ভাল লাগে আচাৰত, এতিয়া আচাৰটো খোৱা হয়। আৰু এতিয়া মই ইয়াতে বগৰী কেইটামান ৰাখিছিলোঁ আচাৰ বনাই, মানে ইয়াতে মোৰ উগুনি জলকীয়া দিয়া আছে বহুত, সেইকাৰণে মোৰ আচাৰখিনিত মই জলকীয়া গুড়ি কমকৈ দিছোঁ, কাৰণ মই ইয়াতে উগুনি জ্বলা দিম যিহেতু, সেইকাৰণে। আৰু এয়া মোৰ পাঁচফোৰণখিনি হৈ গৈছে, তেলখিনি ৰেডি হৈছে। এতিয়া গেছটো অফ কৰি মই আমখিনি দি দিলোঁ। আৰু এতিয়া যিখিনি মছলা মই ৰেডি কৰি ৰাখিছিলোঁ সেইখিনি দি দিলোঁ ইয়াতে, আৰু নিমখখিনি পিছত দিলোঁ। আৰু এতিয়া আমৰ আচাৰখিনি মই ধুনীয়াকৈ লাৰি চাৰি ল'ম। এয়া মোৰ আচাৰখিনি ৰেডিয়ে হৈ গ'ল। আৰু এনেকৈ কোনে আচাৰ বনায় ক'বচোন? মই কিন্তু এনেকৈ আচাৰ বনাওঁ, আৰু মোৰ আচাৰ বহুত দিনলৈকে ভালে থাকে। আৰু ৰ'দত দিয়াৰ কোনো ভেজাল নাই, ফ্ৰিজত ৰাখিও খাব পাৰে। 15-20 দিনৰ মূৰত অলপ ৰ'দত দিব। মই কাঁচৰ ভিয়ামটো ধুনীয়াকৈ ৰ'দত শুকাই আনি থৈ দিছিলোঁ, আৰু এতিয়া ইয়াতে আচাৰ ভৰাম মই। গাইছ, এয়া মোৰ আচাৰ 2 ভিএম হ'ল, এটা সৰু এটা ডাঙৰ। আৰু এতিয়া মই আচাৰখিনি বনাই চিধা ফ্ৰিজত ৰাখিছোঁ, কাৰণ ৰ'দ নাই, বৰষুণ দি আছে যিহেতু, সেইকাৰণে। এনেকৈ আপোনালোকে ফ্ৰিজত ৰাখি খাব পাৰিব, ৰ'দত দিয়া কোনো ভেজালেই নাথাকে।